এইবোৰ কথা মোৰ কিয় মনত পৰা নাই? মোৰফালে চা বুলি খোৱা বুলি ভাবিছিলে নাদে ভাত যাব ইমান কষ্ট হ'লে কিন্তু আজি এইডাল ইয়াৰ পৰা মই ধৰি এৰিম। কি? ডক্টৰ চকুটো কেটাকেটি নকৰোঁ কি হ'ল ভাইটি তোমাৰ কিবা সন্ধান পালানে বুজিলেচোন পালানে তোৰ লাগছে কি কথা কি কি কথা প্ৰিয়ে বুলি ক'লা হেৰি সদায় সদায় নহয় হাঁহি দিছোঁ যে হাঁহি দিছোঁ পিছে আপুনি এতিয়া কি ভাবিছে? পিছেতো তাৰমানে তই মদ দি এনেকৈ আছিলি নহয় মই এনেকৈ আৰু এনেকৈ চাই মদ দি ক'ব লাগিব পিছে আপুনি এতিয়া পিছেতো তুমি তলমূৰহে কথা এক বছৰতো আহিব লাগিব নহয় যাম। পিছে আপুনি এতিয়া কি ভাবিছে? দাদা ৰ'ব মোক দেখিছিল নেকি সেনেকৈ হৈছে মোবাইলটো চাবি হৈছে দে অঁ বুলি কোৱাত তুমি 2 ছেকেণ্ড পিছত আহিবা অঁ পানী লওক এইটোৱে তোৰ ৰুম আজিৰ পৰা তই ইয়াতে থাকিবি সমীৰ মোৰ এই বিপদৰ সময়ত তই তোৰ ঘৰত মোক আশ্ৰয় দি ইমান ডাঙৰ সহায় কৰিছ বুজিছোঁ ভাইটি তুমি হিমাক বুজিছোঁ ভাইটি তুমি হিমাক বহুত ভাল পোৱা হিমা তোমাৰ ওচৰত নাই কাৰণে আৰু এতিয়া হিমা আমাৰ ওচৰত আৰু নাই কাৰণে হিমা তোমাৰ ওচৰত নাই কাৰণে তো এনেকৈ খাম ন খাবতো সি আজি 2 দিন ধৰি একোৱে খোৱা নাই খাবতো সি আজি 2 দিন ধৰি একোৱে খোৱা নাই তাৰ চাগে কিমান ভোক লাগিছে সেইটো মইহে জানো মই জানো তই জানা সিহে জানে আছে চাওঁ সিহে জানে চৰি হিমা তোমাৰ ওচৰত ঘূৰি আহিবই হ'ব না বেছি খাব গৈছে
চালেওতো একো নহয়, একোচোন নহয় চালে। হেৰি কি হৈছে আপোনাৰ? ৰাতিপুৱাৰ পৰা এনেকে বহি আছে যে? গাটো অলপ বেয়া লাগি আছে ৰ'বা। কি গুণ্ডা?